মাইনিচুমিৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান মই ভালে আছোঁ আৰু আজি এটা জেগাত আহি আছোঁ। কলৈ আহি আছোঁ আপোনালোকক কম ৰ'ব, এতিয়াই কৈ নিদিওঁ। বহুত মানে মনটো ভাল লাগি আছে, বুজাব নোৱাৰা এটা অনুভৱ। তো কি ক'ম আৰু, মোৰ এজনী খুব মৰম লগা ভণ্টি আছে, তো তালৈকে গৈ আছোঁ। আৰু কোন হয় আপোনালোকক ক'ম বাৰু, আৰু সকলোৱে চিনি পায়ে বাৰু তাইক। তো ভিডিঅ'টো চাই থাকিব আৰু বলক আপোনালোক মোৰ লগতে অকণমান ফুৰি আহকগৈ। একেবাৰে বেয়া পোৱা কাম এটা, একদম এই তেল চেল ভাবিলে যে ৰৈ থাকিব লাগে, বিৰাট অশান্তি লাগে। সেইফালে গাড়ীও কেইবাখনো হৈ আছে, তো অশান্তি লাগি গৈছে। ইয়াতে বহি আছোঁ আৰু অকণমান দেৰি, তাৰপিছতে যাম আৰু লাহেকৈ। এতিয়া আহি পাইছোঁহি ৰঙামাটি আৰু এয়া বাগান চব কিমান ধুনীয়াকৈ মানে পূৰা সেউজীয়া সেউজীয়া হৈ আছে। আপোনালোকক অকণমান দেখাই দিছোঁ। আহি এতিয়া খুব এটা ধুনীয়া জেগা পাইছোঁহি। সৌৱা বেঙুনীয়া হৈ ওলাই আছে, আপোনালোকে দেখি গম পাইছেই চাগে ন মই ক'ত পাইছোঁহি। মই কাকডোঙাৰ নদীৰ ওচৰত পাইছোঁহি আৰু সেউজীয়া হৈ আছে, বেঙুনীয়া হৈ আছে আজাৰ গছৰ ফুল। ইমান যে ধুনীয়া লাগিছে, বুজাব নোৱাৰোঁ মানে কিমান ভাল লাগিছে। আৰু তাতে আকাশখনৰ লগত মিলি আছে, চাওকচোন এটা কিমান ধুনীয়া জেগা। আৰু এইখিনি জেগা যদি মই আপোনালোকক আজি ভিডিঅ'টোত নেদেখাওঁ, মোৰ আজি ভিডিঅ'টোৱে আধৰুৱা হৈ যাব। লিচুবাৰী আহি পাইছোঁহি আৰু এটা জুচে লৈ খাইছোঁ। চাহটো মই খুব কম খাওঁ, বিশেষকৈ ইয়াত হোটেলত গাখীৰ চাহ দিয়ে, সেইটো কাৰণে মই গাখীৰ চাহ নাখাওঁ যে লাল চাহে খাওঁ, সেইটো কাৰণে জুচ এটাকে খাইছোঁ। আৰু সিহঁতৰ ঘৰ পাবলৈ অলপ দূৰ আছেগৈ বাৰু, আৰু সিহঁতৰ ঘৰলৈও কিবা এটা নিব লাগিব যিহেতু। আৰু দিব, আৰু দিবচোন, আৰু কালাকান দিব। খুব ধুনীয়াকৈ মিঠাই কেইটামান লৈ ল'লোঁ আৰু এইফালে চটফটি, মই চটফটি খাই খুব ভাল পাওঁ, তো এইটো লৈ লৈছোঁ। আৰু অলপ মিঠাই অলপ আছে বাৰু, নালাগে ন? ঠিক আছে তেন্তে গৈ থাকোঁ। ফাইনেলি পালোহি। এয়া আমাৰ মৰম লগা ভণ্টিজনী ঘৰ পাই গ'লোহি, চবকে কৈছিলোঁ নহয়। ইয়াত পাই গ'লোহি, আহিছে। অঁ, ৰাস্তা ভুল হৈ গৈছিলে বাৰু, একো নাই, প্ৰথমতে আহিলে তেনেকুৱা হয়েই আৰু। ঠিক আছে। অঁ, এই আমাৰ সুস্মিতাই খানা বনাই আছে দেই আমাৰ কাৰণে। আৰু এইফালে দেউতা কি বনাইছে? কুন্দুলি নে পটল? জিকা। অঁ, জিকা খেলি মেলি হৈ আছে আৰু মই কৈছোঁ একো নাই। অঁ, মিছেৰীজনীয়ে কষ্ট কৰি বনাইছে ইমান গৰমত। তোমালোকৰ কাৰণে বনাইছে আজি স্পেচিয়েল খানা। হয়নি? জুইত অকণ বেছিকৈ দিয়া। কমাই থৈছোঁ। মা চৰবত দিছে। অঁ, লাগি থাকক। আমাৰ ভণ্টিজনী পালেহি, তাইকো অকণমান আগবঢ়াই নিবলৈ আহিলোঁ। আৰু মইতো ৰাস্তা ভুল কৰি একেবাৰে আগলৈ গুচি গ'লোঁ। তাৰপিছত তুমিতো শুদ্ধকৈ আহিছা। আৰু আমাৰ সুস্মিতাই এয়া ধুনীয়া আজি খানা বনাই খুৱাব, হয়নে? নাজানো কেনেকুৱা বনাওঁ দেখিছে দে, একেবাৰে পুৰা আজি এক্সাইটমেণ্টত পুৰা নাচিব। এই আমাৰ বাইদেউ আহিছে, মনোজা দেখিব লাগিছে। মনোজা মজা লাগিছে ন? মই বাৰু লগ নাই পোৱা, এদিনেই লগ পাইছিলোঁ, হেৰিত পাইছিলোঁ, এই মিটাপখন যে লগ নাই পোৱা দেই, এতিয়া পাইছিলোঁ। কিন্তু বেলেগ লাগিছে কিন্তু দেই, একদম পিংকি মানে কোইনসিডেন্টলি আমাৰ মিলিও গ'ল ন? অঁ, মিলি গ'ল। তো কেমেৰা কোৱালিটিটো ধুনীয়া কিন্তু ধুনীয়া হ'ব পাৰে জানো? ভালকৈ হেৰি কৰা আমাৰ নাই ধুনীয়াই আন্তৰ্জাতীয় ধুনীয়া কেমেৰা হ'ব। মেকআপটো ইমান ধুনীয়াকৈ কৰি আহিছে নহয়, মোৰ ফফৰা হৈ যায়। নহয়, তোমালোকে আচলতে চেট নকৰা মেকআপটো, মানে আচলতে পাউডাৰ নেচাৰেল লুক এটা দিয়ে। তোমাৰ মানে এল'ভেৰা জেল সানো নহয়, তাৰপিছতে মোৰ অৰিজিনেল ক্ৰীম এটা আছে, সেই ক্ৰীমটো সানো। তাৰপিছতে তোমাৰ হেৰি চিৰাম এটা লগাওঁ, তাৰপিছত তোমাৰ ফাউণ্ডেশ্যনটো লগাওঁ, তাৰ ওপৰত পাউডাৰ লগাওঁ, তাৰ ওপৰত কম্পেক্ট মাৰি দিওঁ, হৈ যায়। মই পাৰিব পাৰিম মানে তাৰ ওপৰত আৰু অকণমান ধুনীয়াকৈ মিলাব পাৰিছা ন? সেইকাৰণে পাৰিছা। স্কিনটোৰ লগত মিলাই ফাউণ্ডেশ্যনটো ল'লে মিলি যায়। তোমাৰ মানে হেৰি হৈছে একদম নেচাৰেল, যোনটো মানে নেচাৰেল লাগিছে। মেকআপ কৰিছে কিবা লগা নাই? একদম মানে যোগাৰ কৰি আছে, দিয়ক। ইমান মৰম লগাকৈ থাকে আপোনাৰ।
বেচেৰীজনী আজি বিৰাট কষ্ট হৈছে দেই আমাৰ কাৰণেতো পুৰা কষ্ট কৰি আছে কষ্ট নাই হোৱা কষ্ট একোৱে কৰিব নালাগে মোৰ একদম হৈয়ে গ'ল এতিয়া মোৰ ইমান এজনী মৰমৰ বা আহিছে ন মইতো বনাই ধুনীয়াকৈ খুৱাবই লাগিব অকণমান বাহিৰলৈ ওলাই আহিছোঁ গোটেইকেইজনীয়ে বোলো ফটো মাৰো যিহেতু লগ হৈছোঁ সেইটো কাৰণে একদম পুৰা লাইন হৈ গৈছোঁ আৰু দেই ফটো মাৰিবৰ কাৰণে অঁ বেকগ্ৰাউণ্ডটো বহুত ধুনীয়া ভাল লাগিছে আমাৰ মোবাইলৰ এয়া লাইন ভাল লাগিছে হাই কৈ দিয়ক একো নহয় মই ছেকেণ্ড টাইম লগ পাইছোঁ অঁ প্ৰথমে মিটআপত পাইছিলোঁ তাৰপিছতে এইবাৰ ছেকেণ্ড টাইম পাইছোঁ ভাল লাগিছে লগ পাই নহয় থাৰ্ড অঁ নাই মই এইকো মই ছেকেণ্ড টাইম অঁ এবাৰ ফাৰ্ষ্ট আমি হেৰি পিকনিকত যাওঁতে পাইছিলোঁ বহুত আগৰ পাই অঁ এনেই অকণমানকৈ অঁ মোৰ ভিডিঅ'ত অকণমান ওলাইছিলে আপুনি হয় ৰেডি হৈছে দহি চিকেন আৰু কচ মাছৰ জোল আৰু কঁঠালৰ ভাজি আৰু এইফালে মুড়ি ঘণ্টা আৰু এইফালে চালাড আৰু এইটো স্পেচিয়েলি পোৱালীকেইটাৰ কাৰণে মিঠাই এটা মানে ক্ৰীম দি কণী বনাইছোঁ বিলাহী দিছোঁ পিঁয়াজ দিছোঁ অকল মোৰ আজি চব নিজৰ ৰেচিপি হয় আপোনালোকে যদি ৰেচিপি চাব বিচাৰিছে মোৰ চেনেলত গৈ পেলাই খুব ধুনীয়াকৈ চাব পাৰিব দহি ৰেচিপি আছে হোৱাইট চিকেন ৰেচিপি আছে সকলো পাই যাব আজি মোৰ হাতেৰে সেইকাৰণে মোৰ একদম আপোন মানুহখিনিক খুব ধুনীয়াকৈ এসাঁজ নিজে বনাই খুৱাইছোঁ বহুত হেঁপাহেৰে ধুনীয়া বনাইছে এইফালে এয়া ফুড চালাড এতিয়া দিব আৰু খাবলৈ ইনাই পুৰা ঘাটি আছে ফ্ৰুট চালাড বেচেৰীজনীয়ে বৰ কষ্ট কৰিছে দেই আজি স্পেচিয়েলি মোৰ ইয়াৰ কষ্ট একোৱে নহয় তাই যে এনেকৈ খানা চানা ধুনীয়াকৈ বনাব জানে মই আজিহে গম পাইছোঁ আজিহে মই বনোৱা নাই মই খাবলৈ এতিয়া এয়া আমি ৰেডি হৈছোঁ আৰু আমি নিজে বিদায় কৰি খাইছোঁ আৰু ঘৰৰ নিচিনাকৈ এইফালে ৰচনা এয়া মোৰ থালি সুস্মিতা না বহা মানে মানুহ বহুত যে বহুত দেৰি হৈ গ'ল আকৌ আজি কি আহিব না বহুত ভাল লাগিলে ইমান ধুনীয়া বনাই সঁচাকৈ বহুত ভাল লাগিছে খাই আৰু বিশেষকৈ এই মাংসটো দহি চিকেনটো বহুত ধুনীয়া লাগিছে খাই এয়া দিছে লাষ্টত ফ্ৰুট চালাড কেনেকুৱা হৈছে এয়া লাষ্টত ফ্ৰুট চালাড কেনেকুৱা হৈছে মজা মই খালোঁ তাৰমানে এয়া ধুনীয়া বনাইছে দেই অকণমান খাইছিলে ফাৰ্ষ্ট টাইম বনাইছে ইনাবা চাই দিয়া সঁচাই ভাল লাগিছে খাই বিৰাট টেষ্টি মাহীয়ে শিকাইছে কোনে শিকাইছে মাহীয়ে শিকাই দিলে ফাৰ্ষ্ট টাইম বনাইছিলে মই বেলেগ টেষ্ট হৈছিলে বহুত টেষ্টি তুমি এবাৰ নিপিলাইছে মই টেষ্ট অকণমান থাকিবলৈ খাই বৈ এতিয়া ধুনীয়াকৈ যাবলৈ ওলাইছোঁ আৰু মই বাথৰুমত আছোঁ বাথৰুমত দুজোপা চেণ্ডেল পিন্ধি গৈছে দেখুৱা গৈছিলোঁ নেকি দুজোপা চেণ্ডেল পিন্ধি গৈছে শিকিলে নহয় শিকিলে নহয় ক'ত দুযোৰ পিন্ধি যোৱা নাই নাই পিন্ধি গৈছে বাৰ ভাগৰ পিন্ধি গৈছে ইয়াৰ এপাত পিন্ধিছে ইয়াৰ এপাত পিন্ধিছে বাই বাই চুমি বাবা বাই 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 ভাল লাগিলে আহি বহুত ভাল লাগিলে ভিডিঅ' চিডিঅ' দি থাকিবা এইবাৰ লগ পাম বাৰু আকৌ আমাৰ ঘৰতে যাবলৈ বাই বাই দেই বাই ভাল লাগিলে দেই বাই বাই যাব দেই চব যাব কাৰ লগত যাব এতিয়া আমাৰ লগত যাব সিহঁতৰ লগতে ওলাই অঁ কাৰ লগত উঠিলে অঁ যা 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 বাই বাই ভাল লাগিলে আজি অঁ মোৰো ভাল লাগিলে আমাৰ চিনাকি খুব কম দিনৰ আছিলে আমি এটা ইউটিউবৰ মিটাপৰ চিনাকি সুস্মিতাৰ লগত আৰু ইমান এটা আপোন হৈ গ'লোঁ মানে কি ক'ম মোৰ তাই একদম একেবাৰে মোৰ নিজৰ ভণ্টি নিচিনা মোৰ নিজৰ ভণ্টিতকৈও তাইক মই কোনো গুণে মানে কমকৈ মৰম নকৰোঁ
এনেকুৱা এটা আমাৰ সম্বন্ধ আৰু ঘৰলৈ যাবলৈ আহিছোঁ। খুব বেছি বেয়া লাগিছে, আৱেগিক নিচিনা হৈ গৈছোঁ এইখিনি টাইমত যে সিহঁতক সকলোকে এৰি থৈ গুচি আহিছোঁ। খুব বেয়া লাগিছে মনটো। সকলোৱে কৈ আছে আকৌ আহিব আকৌ আহিব। খুৰীজনীও ইমান মৰম লগা, ইমান নিজৰ ছোৱালী নিচিনাকৈ মৰম চেনেহ কৰিছে। খুৰা খুৰী সুস্মিতা আৰু সুস্মিতাৰ বাইক পৰি একদম মোৰ খুব মৰমৰ, খুব মানে চেনেহৰ, কি ক'ম আৰু। এইখিনি মুহূৰ্তত আচলতে সঁচাকৈ মই আৱেগিক হৈ গৈছোঁ। এনেকৈ ইমান মৰম চেনেহ কৰিব পাৰে মানুহে, চাওকচোন কেনেকুৱা কৰিছে। খুব ধুনীয়াকৈ এটা দিন আজি পাৰ কৰিলোঁ, খুব বেছি ভাল লাগিলে। আৰু এনেধৰণৰ ফূৰ্তিবাজবোৰ হৈ থাকিলে আচলতে খুব বেছি ভাল লাগে। বহুত দিনৰ পিছত যেতিয়া আমি ওলাই আহোঁ, ঘৰখন এৰি থৈ লগৰখিনি যেতিয়া পাই যাওঁ, ঘৰৰ চব কথা পাহৰি যাওঁ। আজি আপোনালোকৰ মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে, যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ঠিক আছে, নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম। এতিয়া বাই বাই।